নমস্কাৰ জোনাকৰ মজিয়ালৈ আপোনালোকক স্বাগতম জনালোঁ। আজি আমাৰ মাজত উপস্থিত আছে কটন বিশ্ববিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপিকা ডক্টৰ তৰালী কলিতা। আহকচোন আমি আজি তেওঁৰ মুখেৰে শুনো কটনৰ তথা বৰ্তমানৰ শিক্ষা ব্যৱস্থাৰ কিছু গুৰুত্বপূৰ্ণ কথা। পোনপ্ৰথমতে আজি আমাৰ এই অনুষ্ঠানলৈ আপোনাক স্বাগতম জনালোঁ। এতিয়া আমি আৰম্ভ কৰিম আজিৰ এই অনুষ্ঠান। মোৰ প্ৰথম প্ৰশ্নটো আপোনালৈ আপোনাৰ ঘৰ আৰু আপোনাৰ শিক্ষাৰ যাত্ৰাৰ বিষয়ে জনালে সুখী হ'ম। নমস্কাৰ, জোনাকৰ মজিয়ালৈ মোক আমন্ত্ৰণ কৰি অনাৰ বাবে মই ধন্যবাদ জনাইছোঁ। মোৰ ঘৰ আৰু শিক্ষাৰ বিষয়ে ক'বলৈ কোৱা হৈছে। মই ডাঙৰ দীঘল হোৱা ঠাইখন হৈছে নলবাৰী জিলাৰ টিহু। মোৰ দেউতা ডক্টৰ ধনঞ্জয় কলিতা, তেখেত পেছাত এজন চিকিৎসক। মা টিহু মহাবিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ প্ৰাক্তন অধ্যাপিকা। মোৰ সহোদৰ ভাইটি এইবাৰ IIIT গুৱাহাটীৰ পৰা MTech শিক্ষা সম্পন্ন কৰিছে। মোৰ বিয়া হৈছে স্ত্ৰী আৰু প্ৰসূতি ৰোগ বিশেষজ্ঞ IVF কনচালটেণ্ট ডক্টৰ ধীৰেন দত্তৰ সৈতে। আমি গুৱাহাটীতে থাকোঁ আৰু মোৰ বাবে আটাইতকৈ সুখৰ পৰিচয়টো হৈছে মই এগৰাকী মাতৃ। মোৰ 3 বছৰীয়া ল'ৰা এটা আছে, জ্যোতিষ্মান দত্ত। এতিয়া শিক্ষাৰ কথা ক'বলৈ হ'লে মই প্ৰথমে আৰম্ভ কৰিব লাগিব মোৰ একেবাৰে সৰুকালিৰে শিক্ষক শ্ৰদ্ধাৰ ৰজনী তালুকদাৰ ছাৰদেৱৰ কথা। তেখেতে মোক আখৰ লিখিবলৈ শিকাইছিলে। এতিয়া যেতিয়া মই কেতিয়াবা ক'ৰবাত কিবা লিখোঁ, আখৰৰ প্ৰশংসা কৰে কোনোবাই মই, তেতিয়া মই ছাৰৰ ওচৰত সদায় কৃতজ্ঞ অনুভৱ কৰোঁ। তাৰপিছতে মই প্ৰাথমিক শিক্ষা সম্পন্ন কৰোঁ 395 নং নিম্ন বুনিয়াদী ছোৱালী বিদ্যালয় প্ৰাথমিক বিদ্যালয় টিহুৰ পৰা। এই বিদ্যালয়খন খুবেই নাৰী শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা আছে। মই যথেষ্ট মোৰ শিক্ষাৰ ক্ষেত্ৰত এই বিদ্যালয়খনৰ ভূমিকা আছে বুলি মই ভেটিটো গঢ়ি তুলিছিল এই বিদ্যালয়খনে। তাৰপিছতে মই হাইস্কুলীয়া শিক্ষা সম্পন্ন কৰোঁ টিহু জাতীয় বিদ্যালয়ৰ পৰা। এই বিদ্যালয়ত মই মোৰ বাবে মোৰ যাত্ৰাত বিশেষ অৰিহণা থকা শিক্ষাগুৰুসকল হ'ল প্ৰয়াত উমাচৰণ শিলচাৰদেৱ, শ্ৰদ্ধাৰ ধনজিৎ কলিতা ছাৰ আৰু মই অতিকে শ্ৰদ্ধাৰ প্ৰাণকৃষ্ণ দাস ছাৰদেৱ। তাৰপিছতে মই হায়াৰ ছেকেণ্ডাৰী শিক্ষা সম্পন্ন কৰোঁ টিহু মহাবিদ্যালয়ৰ পৰা। স্নাতক শিক্ষা সম্পন্ন কৰোঁ মই কটন বিশ্ববিদ্যালয়ৰ পৰা। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা মই স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰোঁ প্ৰাণীবিজ্ঞান বিভাগত আৰু এই বিশ্ববিদ্যালয়ৰ পৰাই মই 2018 চনত PhD ডিগ্ৰী অৰ্থাৎ ডক্টৰেট ডিগ্ৰী লাভ কৰোঁ। ধন্যবাদ। আপুনি যিহেতু এগৰাকী কটনিয়ান ছাত্ৰী হিচাপে কটনত পঢ়াৰ অনুভৱ কেনেকুৱা আছিল? ছাত্ৰী হিচাপে কটনত পঢ়াৰ অনুভৱ ক'বলৈ হ'লে গাঁৱৰ পৰা গৈছিলোঁ, গতিকে এনেও মই যথেষ্ট অন্তৰ্মুখী স্বভাৱৰ আছিলোঁ আৰু তাত গৈ প্ৰথম মই অভাৱ অনুভৱ কৰা বস্তুটোৱে হৈছে কমিউনিকেশ্যন স্কিল। আৰু সেই অভাৱটোৱে পিছলৈ মোৰ অভ্যাস কৰোঁতে বা তাৰ পৰিৱেশেও মোক এডজাষ্ট কৰি তুলিছিলে যেন মই লাহে লাহে চবৰ লগত ভালকৈ কথা পাতিব পৰা হৈছিলোঁ। আৰু এতিয়া সেইটোৱে মোৰ, কাৰণ মই যিহেতু শিক্ষক, সেইটোৱে মোৰ বাবে আটাইতকৈ এতিয়া ডাঙৰ ষ্ট্ৰেংথ। যথেষ্টখিনি উন্নতি হৈছে আৰু তাত কটনত যথেষ্টখিনি ভূমিকা আছে। একাডেমিক কথা ক'বলৈ হ'লে ক'ব লাগিব কটনত স্পুন ফিডিং কৰাৰ ব্যৱস্থা নাছিলে। নোট লিখি দিয়া ব্যৱস্থা বা কোনো ধৰণৰ ব্যৱস্থা নাছিলে আৰু সেইটো আজিও নাই, যিটো কাৰণে আমি নিজৰ ওপৰত স্বনিৰ্ভৰশীল হ'বলৈ শিকিছিলোঁ আৰু বিভিন্ন ধৰণৰ কিতাপ পঢ়াৰ সুবিধা পাইছিলোঁ। ছাৰ বাইদেউসকলে আমাক বিভিন্ন ফৰেইন ৰাইটাৰৰ কিতাপবিলাক ৰিকমেণ্ড কৰিছিলে, যাৰ কাৰণে কনচেপ্টটো গঢ়ি তোলাত আমাৰ কাৰণে সুবিধা হৈছিলে। কিন্তু সদায় ছাৰ বাইদেউসকলে আমাক সহায় কৰিছিলে। কেৱল নোট লিখি দিয়াটোৱেই যে সহায় সেইটো নহয়, কনচেপ্টটো গঢ়ি তোলাত ছাৰ বাইদেউসকলে আমাক যথেষ্ট সহায় কৰিছিলে। তাৰপিছতে বাকী পৰিৱেশৰ কথা ক'বলৈ হ'লে আৰু এটা কথা ক'ব লাগিব যেন আপোনালোকে আটাই জানে পাণবজাৰত কিতাপে ঠাহ খাই আছে। লাইব্ৰেৰীটো যথেষ্ট কিতাপ আছে আৰু আমি সেই পঢ়াৰ পৰিৱেশটো কেৱল কটনতে নহয় পাণবজাৰতো যথেষ্ট কিতাপ পোৱাৰ কাৰণে কিতাপৰ যথেষ্ট সংস্পৰ্শ লাভ কৰিছিলোঁ। আৰু বিভিন্ন কোচিং চেণ্টাৰসমূহো আছে, ছাত্ৰ ছাত্ৰীসকলে সেই সুবিধাখিনিও পায়। এডভান্স যিখিনি ষ্টাডি মেটেৰিয়েল আছে সেইখিনি পাব পাৰে। আৰু যদি বাকী পৰিৱেশৰ কথা ক'ব লাগে তেতিয়া ক'ব লাগিব ইয়াত জানে আপোনালোকে আটাইতকৈ চোকা ল'ৰা ছোৱালীখিনিয়ে আহে আৰু এজনে আনজনৰ লগত আলোচনা কৰাৰ ফলত কনচেপ্টবিলাক বাঢ়ে, বহুতো নজনা কথা জানিবলগীয়া আমি জানিব পাৰোঁ। আৰু কটন হ'ল শিক্ষা সাহিত্য আৰু সংস্কৃতিৰ এক বিশেষ ভাণ্ডাৰ। কেৱল যে শিক্ষাৰ ক্ষেত্ৰতে নহয়,
গান গোৱা নচা বা NCC এইবিলাক খেলা ধূলা বিভিন্ন ক্ষেত্ৰত বহুত আগৰণুৱা ল'ৰা ছোৱালী কটনলৈ আহে আৰু সেইকাৰণে ইয়াত প্ৰতিভাৰ বিকাশ হোৱাৰ এটা বিশেষ সুবিধা থাকে তেনেকুৱা বহু ধৰণৰ কম্পিটিশ্যন হয় আমাৰ তাতে বাহিৰলৈ যাব পাৰে গতিকে কটনে এখন প্লেটফৰ্ম দিয়ে আজি আগতেও দিছিলে আজিও দিয়ে যাতে আমি প্ৰত্যেকে নিজৰ নিজৰ বিশেষ গুণসমূহ আমি বিকশিত কৰিব পাৰোঁ আৰু কটনে দিয়া আটাইতকৈ ডাঙৰ বস্তুটোৱে হ'ল ছেল্ফ কনফিডেন্স জীৱনৰ পাঠ কটনত শিকা যায় সাধাৰণতে বিজ্ঞান শাখাত পঢ়াৰ পিছত বহু সংখ্যক ল'ৰা ছোৱালীয়ে কাৰিকৰী বা মেডিকেল আদি পঢ়িবলৈ উৎসুক হয় তেনেস্থলত আপুনি জেনেৰেল লাইন কিয় নিৰ্বাচন কৰি ল'লে অবভিয়াছলি বিজ্ঞান শাখাত পঢ়াৰ পিছত চবেই মেডিকেল বা ইঞ্জিনিয়াৰিঙৰ কথাই ভাবে ময়ো চেষ্টা কৰিছিলোঁ আৰু নোপোৱাৰ কাৰণে এনেকুৱা নহয় মই একদম ইণ্টাৰেষ্টত গৈ প্ৰথম জেনেৰেল লাইন পঢ়িছিলোঁ মেডিকেল ট্ৰাই কৰিছিলোঁ আনকি মেডিকেলৰ কাৰণে ক্ৰেজ আছিলে কিন্তু যেতিয়া নাপালোঁ তেতিয়া আন ল'ৰা ছোৱালীৰ নিচিনাকৈ ময়ো আহি পেলাই জেনেৰেল লাইনে পঢ়িলোঁ প্ৰাণী বিজ্ঞান বিভাগত মেজৰ হৈ পেলাই কিন্তু আজিকালি মই ল'ৰা ছোৱালীসকলক এটা কথা ক'ব বিচাৰোঁ ক্ৰেজ থাকিব লাগে ক্ৰেজ থাকিলেহে ডিটাৰমিনেশ্যন থাকে ফ'কাছ থাকে কিন্তু সদায় এটা অপশ্যন খোলা ৰাখিব লাগে বেলেগ এটা অপশ্যন ৰাখিব লাগে যাতে কোনো বস্তুৱে পৃথিৱীত বাউণ্ড নহয় মই এইটো পামেই এইটো হ'মেই যিমান কষ্ট কৰিলেও কেতিয়াবা কিছুমান বস্তু নাহিব পাৰে তেনে ক্ষেত্ৰত আমাৰ সদায় এটা বেকআপ প্লেন থাকিব লাগে যদি মই এইটো নাপাওঁ তেতিয়াহ'লে মই এইটো লাইনত পঢ়িম আৰু আগতে এটা কনচেপ্ট আছিলে এইটো যেন মেডিকেল বা ইঞ্জিনিয়াৰিং যোনে অংকত ভাল ইঞ্জিনিয়াৰিং পঢ়িব যাৰ বায়'লজিত ইণ্টাৰেষ্ট আছে মেডিকেল পঢ়িব কিন্তু এনেকুৱা নহয় আজিকালি বহুত ধৰণৰ বিভিন্ন ধৰণৰ লাইন ওলাইছে মেডিকেল ডক্টৰ আমাক ইঞ্জিনিয়াৰো লাগিব মই নকওঁ যেন পঢ়িব নালাগে কিন্তু বিভিন্ন লাইনসমূহ ওলাইছে য'ত ৰিচাৰ্চৰ বায়' ইনফৰ্মেটিক্স বায়' টেকন'লজি বা প্লাজমা ফিজিক্স এনেকুৱা ধৰণৰ বিভিন্ন ফিজিক্সত কেমেষ্ট্ৰিত বিভিন্ন ধৰণৰ নতুন নতুন বিষয় ওলাইছে এই বিষয়সমূহত আগবাঢ়ি যোৱাৰ কাৰণে বহুতো সুবিধা থাকে ফৰেইনত যাব পৰা সুবিধা থাকে যিবিলাকে ফৰেইন যাব বিচাৰে মেৰাইন বায়'লজি ওলাইছে কোনোবাই যদি সাগৰৰ তলত অধ্যয়ন কৰিব বিচাৰে এনেকুৱা আমি সকলো বস্তু ইণ্টাৰনেট আছে চবেই আজিকালি খুব সহজে চাব পাৰে ফেচবুক হোৱাটছআপ কৰাৰ লগতে যদি আমি গুগলত 10 মিনিট সময় দিম এই বস্তুবিলাক চাওঁ তেতিয়াহ'লে আমি কেনেকৈ জীৱনটো আগুৱাই নিব পাৰিম সেই বিষয়ে গম পাব পাৰোঁ চ' কেৱল মেডিকেল বা ইঞ্জিনিয়াৰিঙতে ষ্টিক হৈ থাকিব নালাগে বিভিন্ন ধৰণৰ আমি কথাবিলাক খালি ষ্টাডি কৰিব লাগিব ছিনিয়ৰবিলাকৰ পৰা শিক্ষাগুৰুসকলৰ পৰা আমি ইনফৰমেশ্যনবিলাক ল'ব লাগে আৰু তাৰপিছত তেনেধৰণে আমি আগবাঢ়িব লাগে আৰু এটা কথা কওঁ ডোণ্ট বিলিভ ইউৰ ব্ৰেইন এই ইনফৰমেশ্যনবিলাক যেতিয়া ছাত্ৰ ছাত্ৰীসকলে যেতিয়া কালেক্ট কৰে তাৰপিছত লিখি ৰাখিব লাগে নহ'লে আমি পাহৰি যাওঁ বস্তুবিলাক সেইকাৰণে এইখিনি তেনেকৈ আগবাঢ়িলে মই ভাল বুলি ভাবোঁ গৱেষণা কৰাৰ বাবে আপোনাক কোনে প্ৰেৰণা দিছিলে গৱেষণা আৰম্ভ কৰাৰ কাৰণে ঠিক প্ৰেৰণা বুলি ক'লে অলপ বেলেগ ধৰণৰ হয় আগতে কথাটো আছিলে কি যিবিলাকে ধৰক মুধা ফুটা পণ্ডিত থাকে সেইবিলাকে গৱেষণা কৰিছিলে কিন্তু আজিকালি আমি যেনেকৈ BSc বা MSc কৰোঁ তেনেকৈ PhDৰ কাৰণেও একেলগে কৰা দেখা যায় প্ৰায়ভাগ জেনেৰেল লাইনৰ ছাত্ৰ ছাত্ৰীসকলে নহ'লে কি হয় আমি কোনো ধৰণৰ ফিউচাৰ ৰিচাৰ্চ কৰিবলৈকে বা শিক্ষকৰ চাকৰিৰ কাৰণেও আনকি আমি এলিজিবল হ'ব নোৱাৰোঁ তেনে ক্ষেত্ৰত গৱেষণাটো মেণ্ডেটৰী হৈ উঠে কিন্তু মা দেউতাই সদায় ছাপোৰ্ট কৰিছিলে যেন বিয়া নহয় PhDটো একেলগে কৰি লওঁ তাৰপিছতে গৱেষণা আৰম্ভ কৰাৰ পিছত মোৰ আটাইতকৈ ডাঙৰ সাহস আছিলে মোৰ গাইড প্ৰফেচাৰ কৰবী দত্ত বাইদেউ তেখেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ অধ্যাপিকা হয় বাইদেৱে মোক যথেষ্টখিনি মাৰ নিচিনাকৈ ছাপোৰ্ট কৰিছিলে তাৰপিছত মোৰ ফিল্ডৰ কাম আছিলে যথেষ্টখিনি লেবৰ কাম আছিলে এই গোটেইখিনিত মোৰ মা দেউতাও বহুত দিন মোৰ লগত ফিল্ডত গৈছে মোৰ মামা গৈছিলে কাজিনছ ব্ৰাদাৰবিলাক গৈছিলে যেতিয়া ফিল্ডত যাওঁ কাৰণ ছোৱালী হিচাপে জংঘলত যোৱা বা কেতিয়াবা চেম্পল কালেকশ্যন কৰিবলৈ যোৱাটো অকলে অলপ বেছি হৈ যায় তেনে ক্ষেত্ৰত মোক কাজিনছবিলাকে বহুত সহায় কৰিছিলে আৰু বিয়াৰ পিছত ফিল্ডত যাওঁতে মোৰ স্বামী সদায় মোৰ লগত আছিলে তাৰপিছত গৱেষণাৰ কামখিনি শেষ কৰাৰ গৱেষণাৰ কামখিনি প্ৰায় ফিল্ডৰ কাম আৰু লেবৰ কাম শেষ হোৱাৰ পিছতে মোৰ বিয়া হৈছিলে আৰু তাৰপিছত লিখা কামখিনি সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সময় উলিয়াই দিয়া বা মেণ্টেলি ছাপোৰ্ট কৰা এইখিনি ক্ষেত্ৰত সদায় মোৰ স্বামীয়ে সহায় কৰিছিলে মেণ্টেলি যথেষ্ট ছাপোৰ্ট কৰিছিলে মা দেউতাই সদায় বেকআপ পুছ এটা দি আছিলে সোনকালে থেচিছখন ছাবমিট কৰিব লাগে
আৰু বাইদেৱে যথেষ্ট সহায় কৰিছিলে আৰু অৱশেষত মোৰ ল'ৰাটো হোৱাৰ আগদিনাখন জাষ্ট ডেলিভাৰী আগদিনাখন মই PEC থেচিছখন ছাবমিট কৰিছিলোঁ কাৰণ মোৰ মনত সদায় এটা কথা আছিলে যেন মোৰ কণমানিটোক মই বিশেষভাৱে এই পৃথিৱীলৈ অহাৰ পিছত অকণমান বিশেষ সময় দিব লাগিব আৰু সেইকাৰণে PECৰ কামখিনি কৰি উঠি মই আজৰি হ'ব খুজিছিলোঁ। আমাৰ সমাজখনত গৱেষক এজনৰ ভূমিকা কি? গৱেষক এজনৰ ভূমিকা যথেষ্ট থাকে কাৰণ গৱেষণা কৰা মানে কি হয় আমি এটা বিষয়ৰ ওপৰত বিশেষভাৱে জ্ঞান লাভ কৰোঁ আৰু সেই জ্ঞান লাভ কৰি কিবা এটা যেনেকৈ ধৰক আমি এটা গৱেষণা কৰি উদ্ভাৱন কৰা নিচিনাই হয় আল্টিমেটলি উদ্ভাৱন ঠিক বহুত ডাঙৰ কিবা বস্তু ওলাব নোৱাৰিলেও আমি এটলিষ্ট এটা ৰিজাল্ট উলিয়াওঁ আৰু সেই ৰিজাল্টখিনি যাতে সমাজৰ কিবা কামত আহে যাতে কিবা এতিয়া ধৰক মই মুগাৰ ওপৰত গৱেষণা কৰিছোঁ মোৰ আছিলে কেৰেক্টাৰাইজেশ্যন অফ ডিফাৰেণ্ট পপুলেশ্যন অফ মুগা চিল্কৱৰ্ম বেলেগ বেলেগ অসমৰ বা নৰ্থ ইষ্টৰ জেগাৰ পৰা কালেকশ্যন কৰি মুগাৰ কেৰেক্টাৰাইজেশ্যন কৰা এতিয়া মোৰ সেইখিনিতে ৰখি আছে গৱেষণাখিনি PhD হৈ গ'ল থেচিছ হৈ গ'ল ডিগ্ৰী পাই গ'লোঁ কিন্তু তাৰপিছত সেইখিনিৰ পিছত মই কাম আগবঢ়াব পৰা নাই যদিও মই চেষ্টা অব্যাহত ৰাখিছোঁ অকল সেইখিনি কৰালৈকে কেৰেক্টাৰাইজেশ্যন হৈ গ'ল কিন্তু মুগাটো আমি ভৱিষ্যতে কেনেকৈ ধৰক আগবঢ়াই নিব লাগিব প্ৰডাকশ্যন কমি যোৱাৰ কাৰণে আমি কেনেকৈ আগবঢ়াব লাগিব এইটো হ'ল বেছ মোৰ গৱেষণাখিনিৰ ৰিজাল্টখিনি হ'ল বেছ তাৰ ওপৰত ভিত্তি কৰি মই ধৰক হাইব্ৰিড উলিয়াব পাৰোঁ বা তেনেকুৱা যদি কিবা কাম কৰোঁ তেতিয়াহে সমাজৰ কিবা কামত আহিব তেনেধৰণে প্ৰত্যেকটো গৱেষণাই যদি সমাজৰ কিবা কামত আহে ধৰক আমাৰ অসমত বিভিন্ন ধৰণৰ ঔষধি গুণসম্পন্ন উদ্ভিদ আছে এইবিলাকৰ ওপৰত যদি আমি গৱেষণা কৰি ঔষধ উলিয়াব পাৰোঁ তেতিয়া বিভিন্ন বেমাৰৰ হয়তো সহজ হ'ব চিকিৎসা কৰাৰ কাৰণে সহজ হ'ব এনেধৰণে আমি মনত ৰাখিব লাগিব যিয়েই গৱেষণা নকৰোঁ কিয় সেয়া সাহিত্যৰ ক্ষেত্ৰতো হ'ব পাৰে ছ'চিয়েল ছায়েন্সতো হ'ব পাৰে বা বিজ্ঞানৰ ক্ষেত্ৰতো হ'ব পাৰে কিন্তু সদায় সমাজক যাতে কিবা এটা ধৰণে সৰুকৈ হ'লেও সমাজক যাতে সহায় কৰিব পাৰে সেইখিনি বস্তু আমি মনত ৰাখিব লাগিব এগৰাকী কটনিয়ান হৈ আপুনি যেতিয়া নিজৰ কলেজখনৰ সহকাৰী অধ্যাপিকা হিচাপে ভৰি দিছিলে সেই দিনটোৰ অনুভৱ জনাব নেকি? কটন মহাবিদ্যালয়ত অধ্যাপিকা হিচাপে যোগদান কৰিছিলোঁ 2015 চনৰ 5 অক্টোবৰ তাৰিখে অবভিয়াছলি এটা মোৰ জীৱনৰ কাৰণে বিশেষ গৌৰৱৰ দিন বুলিয়েই কৈছোঁ কাৰণ নিজৰ পঢ়ি অহা বিদ্যালয়খনতে সেৱা আগবঢ়াবৰ কাৰণে সুবিধা লাভ কৰিছিলোঁ লগতে কেৰিয়াৰটো এটা ষ্টেবল লাইনত আহিছিলে জইন কৰাৰ দিনাখন মা দেউতা আৰু মোৰ স্বামী লগত আছিলে যিকেইজন মানুহ মোৰ জীৱনৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা আছে বুলি মই বিশ্বাস কৰোঁ তাৰপিছত জইন কৰাৰ দিনাখন যদিও মই আটাইতকৈ সৰু আছিলোঁ বা বহুত কেইজন মোৰ জ্যেষ্ঠ অধ্যাপক অধ্যাপিকা তেতিয়াও চাকৰি কৰিয়ে আছে এতিয়াও আছে তেওঁলোকে মোক নতুন পৰিয়ালৰ কনিষ্ঠতম সদস্য হিচাপে খুব মৰমেৰে আঁকোৱালি লৈছিলে আৰু প্ৰথম দিনাখন জইন কৰাৰ প্ৰথম দিনাখনেই কৈছিলে মায়ে এটা কথা মোৰ শিক্ষয়িত্ৰী মায়ে এটা কথা নিজৰ কামৰ প্ৰতি সদায় সৎ হ'ব লাগে আৰু সেই লাইনটো আজিও মই মানো ক্লাছত কেতিয়াও ফাঁকি নিদিওঁ চেষ্টা কৰোঁ ফাঁকি দিয়া নাই জানি বুজি কেতিয়াও ল'ৰা ছোৱালীখিনিক সদায় মৰমেৰে নিজে যোনখিনি অভাৱ অনুভৱ কৰিছিলোঁ নিজে শিক্ষা লাভ কৰি থকা সময়ত সেইখিনি যাতে ছাত্ৰ ছাত্ৰীসকলৰ জাগাত বহি মই তেওঁলোকৰ ঠাইত নিজকে অনুভৱ কৰিবলৈ চাওঁ যাতে তেওঁলোকৰ প্ৰয়োজনখিনি মই পূৰাব পাৰোঁ তেনেকৈয়ে চেষ্টা কৰি আহিছোঁ আৰু বহুত সুখৰ কথা এতিয়াও শিক্ষক হিচাপে শিকিবলৈ বা যিহেতু সেইটো লাইনত আছোঁ শিকিবলৈ বহুত কথাই আছে আৰু কটনত চাকৰি কৰাটো ইমান সহজ নহয় কাৰণ হায়াৰ ছেকেণ্ডাৰীৰ পৰা গৱেষণালৈকে আমাৰ যথেষ্টখিনি কষ্ট কৰিবলগীয়া হয় লগতে পৰিয়াল আছে গতিকে আৰু কটনৰ ছাত্ৰ ছাত্ৰীখিনি চবেই জানে বহুতখিনি চোকা হয় সেই ক্ষেত্ৰত আজিকালি গুগল আছে চাৰ্চ কৰিলে গোটেইখিনি পোৱা যায় কিন্তু তাৰ উপৰিও যাতে আমি তেওঁলোকক কিছুমান এক্সট্ৰা বস্তু দিব পাৰোঁ তেওঁলোকক আমি সেই এক্সট্ৰাখিনি দিবৰ কাৰণে যথেষ্ট পঢ়া শুনা কৰিবলগীয়া হয় গতিকে কটনত চাকৰি কৰাটো সদায় এটা চেলেঞ্জ আৰু সেই চেলেঞ্জখিনিৰ মাদকতা বুলি মই ভাবোঁ ফলাফল ঘোষণা কৰাৰ সময়ছোৱাত সহজতে শুনিবলৈ পোৱা কটনৰ গৰিমা হ্ৰাস সঁচাকৈয়ে পাইছে নেকি? পৰীক্ষাৰ ফলাফলৰ সময়ত গৰিমাৰ কথা কোৱা হৈছে কিন্তু পৰীক্ষাৰ ফলাফল মানে কোনটো পৰীক্ষা হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা কটনত আপোনালোক আটাইয়ে জানে চাগে কটনে এখন বিশ্ববিদ্যালয় য'ত হায়াৰ ছেকেণ্ডাৰীৰ পৰা গৱেষণা PhD ডিগ্ৰীলৈকে ইয়াতে আমাৰ আছে আগতে এটা সময় আছিলে যেতিয়া হায়াৰ ছেকেণ্ডাৰী শিক্ষাটো কটন কেন্দ্ৰিক আছিলে বা গুৱাহাটী কেন্দ্ৰিক আছিলে এতিয়া অসমৰ বিভিন্ন ঠাইত কিছুমান জুনিয়ৰ কলেজসমূহ গঢ়ি উঠিছে আৰু কটন এখন বিশাল পথাৰ আহি বহুতে হেৰাই যাব নোখোজে বা হেৰাই যোৱাৰ ৰিস্কটো ছাত্ৰ ছাত্ৰীসকলেও ল'ব নিবিচাৰে আৰু অভিভাৱকসকলেও ল'ব নিবিচাৰে
গতিকে নিজৰ ঠাইতে থাকি সেই 2 বছৰ ষ্টেবলভাৱে পঢ়া শুনা কৰিবলৈ লোৱাৰ পিছত ৰিজাল্টসমূহ আজিকালি কটন কেন্দ্ৰিক হৈ থকা নাই কিন্তু এইটো নহয় যেন তাৰ মানে কটনত ছাত্ৰ ছাত্ৰীৰ হায়াৰ ছেকেণ্ডাৰীত বহুত ভাল ল'ৰা ছোৱালী আহে আৰু শিক্ষকসকলেও যে গৱেষণা কৰিব লাগে তাৰ বাবে হায়াৰ ছেকেণ্ডাৰীত গুৰুত্ব নিদিয়ে তেনেকুৱা নহয় এতিয়াও সিমান নিষ্ঠাৰে পঢ়াই আছে কিন্তু ৰিজাল্ট বুলি ক'লে যোৱা বছৰ ৰিজাল্ট দিয়াৰ পিছত যেতিয়া মই ছাত্ৰ ছাত্ৰীসকলক সুধিছিলোঁ তোমালোকৰ অনুভৱ কেনেকুৱা তাহাঁতে কৈছে মেম এতিয়া অকল স্থান প্ৰাপ্তিৰ বাবে আমি পঢ়া শুনা নকৰোঁ কাৰণ ফিউচাৰ এটা থাকে বিভিন্ন প্ৰৱেশ পৰীক্ষাসমূহ আছে আৰু ময়ো সেইটোৱে মানো কাৰণ আগতে সময় আছিলে যেতিয়া স্থান লাভ কৰিলে মেডিকেল বা ইঞ্জিনিয়াৰিঙত অসমৰ কলেজসমূহত ছিট পাইছিলে কিন্তু আজিকালিতো সেইটো নহয় সৰ্বভাৰতীয় পৰীক্ষাত আমি কম্পিট কৰিব লাগে চ' প্ৰিপাৰেশ্যনটো তাহাঁতে তেনেকৈ চলে কিন্তু সেই 2 বছৰ কটনত পঢ়া শুনা কৰাৰ ফলত তাহাঁতে যিখিনি কনফিডেঞ্চ বা বিভিন্ন ধৰণৰ কথা শিকে সেইটোৱে ভৱিষ্যত জীৱনত তাহাঁতক যথেষ্ট সহায় কৰে আৰু কটনৰ গৰিমাৰ কথা আজিকালি আমি অলপ বেলেগ ধৰণে চাব লাগিব যিহেতু এইখন এতিয়া বিশ্ববিদ্যালয় আপোনালোকে গৰিমা যদি বিচাৰিবলৈ লাগে তেতিয়াহ'লে বিচাৰিব লাগিব কটনৰ পৰা কিমানজন হায়াৰ ছেকেণ্ডাৰী ষ্টুডেণ্টে মেডিকেল ইঞ্জিনিয়াৰিং বা বিভিন্ন ধৰণৰ লাইনসমূহত ছিট পাইছে হায়াৰ ছেকেণ্ডাৰীৰ পিছতে তাৰপিছতে আহে আমাৰ স্নাতক শিক্ষাৰ পিছত বহুতে IIT JNU দিল্লী বিশ্ববিদ্যালয় দিল্লী ইউনিভাৰ্চিটি এইবিলাকত স্থান লাভ কৰে যোৱা বছৰ মোৰ বিভাগৰে এজন ছাত্ৰ আছিলে যিয়ে গোটেইকেইখন ভাৰতবৰ্ষৰ গোটেইকেইখন বিশ্ববিদ্যালয়তে আনকি ছিট পাবলৈ সক্ষম হৈছিলে চ' কটনত আমাৰ তেনেকুৱা ল'ৰা ছোৱালী আছে আৰু সদায় কটনে ওপৰলৈ চাবলৈ শিকায় যাতে আমি জীৱনটোক সপোন দেখিবলৈ শিকায় কিন্তু সেই সপোনৰ বাস্তৱ ভেটি থাকে তাৰপিছত বিশ্ববিদ্যালয়ৰ পৰ্যায়ত এতিয়া আমাৰ DST DBTৰ পৰা যথেষ্ট বিভিন্ন লাখ লাখ টকাৰ প্ৰজেক্ট চলি আছে যে বিশ্ববিদ্যালয়খনৰ আমাৰ এটা বিশেষ ভূমিকা গ্ৰহণ কৰিব পাৰে আৰু শিক্ষকসকলে যিহেতু গৱেষণাত ব্ৰতী হৈ আছে ৰিচাৰ্চ স্কলাৰসকলৰ পৰাই হওক বা শিক্ষকসকলৰ পৰাই হওক আমাৰ বহুত হাই ইম্পেক্ট ফেক্টৰ থকা জাৰ্নেলত পেপাৰবিলাক প্ৰকাশ হৈ থাকে আৰু মই ভাবোঁ আপোনালোক আটাইয়ে মই এটা বিনম্ৰ অনুৰোধ জনাইছোঁ আপোনালোকে কটনৰ গৰিমা যদি বিচাৰিবলৈ যায় তেতিয়াহ'লে অকণমান নতুনকৈ চাবলৈ শিকক এতিয়া কটনৰ কেৱল গৰিমা বিচাৰিবলৈ হ'লে হায়াৰ ছেকেণ্ডাৰী শিক্ষাৰ ৰিজাল্টটোৱে সেইদিনাখনে অকল নিবিচাৰিব বাকীখিনি অধ্যয়ন কৰক আৰু কটনৰ গৰিমা হ'ল কটনে জীৱনৰ পাঠ শিকায় কটনে ছেল্ফ কনফিডেঞ্চ বঢ়ায় আৰু অকল একাডেমিক মাৰ্কশ্বিটখন লৈয়ে কটনৰ পৰা ওলাই নাযায় কোনোবাই যদি গান গাব জানে নাচিব জানে এইবিলাক ক্ষেত্ৰতো আপোনালোকে জানে ৰীমা দাসৰ কথা জানে আমাৰ বিভাগৰে ছাত্ৰ এজন আছে আশুতোষ কাশ্যপ এওঁলোকে বহুত তেওঁলোকৰ নিজৰ ইণ্টাৰেষ্টৰ ফিল্ডসমূহত যথেষ্ট উন্নতি কৰিব পাৰিছে চ' এইবিলাকেই মই কটনৰ গৰিমা বুলি ভাবোঁ কেৱল হায়াৰ ছেকেণ্ডাৰী ৰিজাল্ট দিয়াৰ দিনাই কটনৰ গৰিমা প্ৰকাশ নাপায় বহুত দিশ থাকে যিবিলাকে কটনৰ গৰিমা আছিলে আজি আছে আৰু সদায় থাকিব বৰ্তমানৰ প্ৰজন্ম সঁচাকৈয়ে নম্বৰমুখী বা নম্বৰ প্ৰত্যাশী হৈছে নেকি হয়তো নম্বৰ প্ৰত্যাশী হৈছে আৰু হ'বলৈ বাধ্যও হৈছে কাৰণ কি হয় আজিকালি 1 নম্বৰ বা আধা নম্বৰৰ কাৰণে কেতিয়াবা কোনো মহাবিদ্যালয়ত ছিট নাপায় কোনো ধৰক প্ৰৱেশ পৰীক্ষাত ছিট নাপায় চ' এনেকুৱাবিলাকৰ কাৰণে আমাৰ নম্বৰ প্ৰত্যাশী হ'বলৈ বাধ্যও হৈছে বহুত ক্ষেত্ৰত ল'ৰা ছোৱালীখিনি কিন্তু নম্বৰ প্ৰত্যাশী হোৱাৰ লগে লগে এইখিনি কথা মনত ৰাখিব লাগিব যাতে কনচেপ্টটো ঠিকে থাকে কাৰণ কনচেপ্টটো ঠিকে নাথাকিলে কেৱল মাৰ্কশ্বিটখনে কিন্তু কোনো চাকৰি দিব নোৱাৰে আজিকালি স্কিল এনহেঞ্চমেণ্ট কোৰ্চবিলাক ওলাইছে বা স্কিল ডেভেলপমেণ্টৰ ওপৰত বহুতো গুৰুত্ব দিয়া হৈছে কাৰণ যেতিয়া আপুনি এটা ইণ্টাৰভিউ দিব আপোনাৰ বডি লেংগুৱেজ বা আপোনাৰ ইণ্টেলিজেঞ্চ বা কেনেকৈ আপুনি পৰিস্থিতিবিলাক মেনেজ কৰিব পাৰে এইবিলাকো চাই গতিকে কেৱল মাৰ্কশ্বিটখন লৈ আজিকালি প্ৰতিষ্ঠিত হ'ম বুলি ভাবিলে কোনো নহ'ব আৰু চাকৰিৰ বাহিৰেও জীৱনৰ পৰীক্ষা থাকে জীৱনৰ পৰীক্ষাত প্ৰতিষ্ঠিত হ'বলৈকে হ'লেও আমাক মাৰ্কশ্বিটখনে কোনো কামত নিদিয়ে সেইকাৰণে খুব বেছি নম্বৰ কেন্দ্ৰিক হৈ আচলতে লাভ নাই কিন্তু নম্বৰক গুৰুত্ব দিবই লাগিব নৱপ্ৰজন্মলৈ বুলি আপোনাৰ দুআষাৰ মন্তব্য দিলে আমি সুখী হ'ম নৱপ্ৰজন্মলৈ ক'ব লগা মোৰ কথা এটাই কাৰণ এটা বিশেষভাৱে লক্ষ্য কৰা এটা চেঞ্জ হ'ল আজিকালি ল'ৰা ছোৱালীয়ে শিক্ষাগুৰুৱে হওক বা ডাঙৰসকলকেই হওক অকণমান কমকৈ মানে বা মেনাৰ্ছ যোনটো কওঁ আমি সেইটো খুব কমকৈ দেখা যায় আৰু সেইটো
বোধহয় প্ৰাথমিক শিক্ষাত আমাৰ কিবা এটা কেৰণ হৈছে, আমাৰ ঘৰসমূহতো কিবা এটা কেৰণ হৈছে। এই বস্তুখিনি আমি ঠিক কৰিব লাগিব, কাৰণ মানুহৰ আচাৰ ব্যৱহাৰটো বহুত ডাঙৰ কথা হয়। আজিকালি এনেকুৱাও হয়, কৰিডৰত থিয় হৈ থাকিলে কোনোৱে শিক্ষকক যাবলৈকে ঠাই এৰি নিদিয়ে, গাত খুন্দাই যাব লাগিলে। বা ধৰক ভৰি উঠাই কথা পতা জ্যেষ্ঠজনৰ আগত, এইবিলাক বস্তু শিক্ষা কিন্তু আমি ল'ৰা ছোৱালীখিনিক দিব লাগিব, কাৰণ মেনাৰটো এটা সম্পদ হয়। এই বস্তুবিলাক জানিব লাগে। আৰু আটাইতকৈ ডাঙৰ কথা হ'ল আজিকালি ল'ৰা ছোৱালীখিনি খুব বেছি সোনকালে ফ্ৰাষ্ট্ৰেটেড হৈ যায়, ডিপ্ৰেশ্যনত যায়, ছুইচাইড কৰে। এই বস্তুবিলাক যাতে নহয়, তাৰ বাবে আমি নিজেও, অভিভাৱকেও, শিক্ষাগুৰুসকলেও সেই বস্তুটো এটা বন্ধুত্বপূৰ্ণ মনোভাৱ গঢ়ি তুলিব লাগিব। মই ল'ৰা ছোৱালীসকলকো কওঁ, তোমালোকে যাৰ ওচৰত কমফৰ্টেবল ফিল কৰা, এটলিষ্ট এজন বা দুজন মানুহৰ আগত নিজৰ প্ৰব্লেমবিলাক শ্বেয়াৰ কৰিবা। তেতিয়া কি হয়, আমি যিবিলাক সমস্যা আছে পঢ়াৰ ক্ষেত্ৰতে হওক, আমি উপদেশসমূহ পাব পাৰোঁ, কিন্তু ডিচিশ্যনটো সদায় নিজে ল'বা, কাৰণ জীৱনটো তোমালোকৰ নিজৰ সুখ দুখখিনিও নিজৰ। গতিকে ডিচিশ্যন লওঁতে সদায় নিজৰ ল'বা, ইনফৰমেশ্যনবিলাক বেলেগৰ পৰা কালেক্ট কৰিবা, আৰু বেলেগে কিহত সুখী হৈছে সেইটোতকৈ বিচাৰিবা, মানে গুৰুত্ব দিবা মই কিহত সুখী হ'ম। কিমান ডাঙৰ চাকৰি পাইছোঁ সেইটো ডাঙৰ কথা নহয়, চাকৰিটো কৰি মই কিমান সুখী হৈছোঁ সেইটোহে ডাঙৰ কথা। আটাইলৈকে মোৰ মৰম জনালোঁ। এইখিনিতে আজি আমাৰ অনুষ্ঠান শেষ কৰিব লাগিব। শেষত ডক্টৰ তৰালী কলিতা বাইদেউ, আপোনাক জোনাক দ্য মুনলাইটৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। আপোনালোকে এই ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।